গুড মৰ্নিং। একপদ ৰাশিক দ্বিপদ বা ত্ৰিপদ ৰাশিৰ পূৰণ কি ধৰণে কৰিব পাৰি আজি আমি শিকিম। ভালদৰে বুজি ল'বা। একপদ ৰাশিক দ্বিপদ ৰাশি আৰু ত্ৰিপদ ৰাশিয়ে আমি পূৰণ কৰিব পাৰোঁ। চাওঁচোন উদাহৰণ এটা লৈছোঁ আমি। এক নম্বৰ 36 পূৰণ ইন ব্ৰেকেট 9x³ + 4। এইটো হ'ল একপদ ৰাশি আৰু এইটো হ'ল দ্বিপদ ৰাশি। এই একপদ ৰাশিটোৱে দ্বিপদ ৰাশিটোক আমি কেনেকৈ পূৰণ কৰিম, মই ইতিমধ্যে তোমালোকক পূৰণৰ যিবিলাক বিধি সেই বিধি ইতিমধ্যে অনুকিয়াই আহিছোঁ। পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি কেনেকৈ বিধি মানি চলিছিলোঁ। বিধিবিলাক আছিল কম বিনিময় বিধি, সহযোগ বিধি, আবদ্ধ বিধি ইত্যাদি। এই বিধিবিলাক ইয়াত প্ৰয়োগ হ'ব, বিতৰণ বিধি আদি। ইয়াত 36 9x³ + 4ক পূৰণ হৈ আছে। আমি দেখিছোঁ এই সংখ্যাটোক যদি আমি এ বুলি ধৰোঁ, এইটো বি এইটো চি, তেন্তে এইটো এটা বিতৰণ বিধি প্ৰয়োগ হৈ আছে। বিতৰণ বিধি মতে আমি ইয়াক পূৰণ কৰিব পাৰিম। ঠিক আছে, 36 পূৰণ ইন ব্ৰেকেট 9x³ + 4 সমান 3x। এই দুইটাকে পূৰণ হৈ আছে, গতিকে আমি দুইটাকে পূৰণ কৰিম। 3x পূৰণ 9x³ মাজত প্লাছ চিনটো আছে, গতিকে প্লাছ 36 + 4কো পূৰণ হৈ আছে, গতিকে 36 পূৰণ 4 ইকুৱেল। এতিয়া আমি দেখিছোঁ এই দুটা পদ একেলগে পূৰণ হৈ আছে আৰু এই দুটা পদ একেলগে পূৰণ হৈ আছে, মাজত যোগ চিন আছে। গতিকে এই দুটা পদ আমি দুটা পদৰ সাংখ্যিক মানবিলাক একেলগে পূৰণ কৰিম আৰু চলক মানবিলাক একেলগে পূৰণ কৰিম। হ'লে 9 আৰু 3 একেলগ কৰিলোঁ, 3 9 পূৰণ আৰু চলকৰ মানকেইটা আমি একেলগ কৰিলোঁ, x পূৰণ x³ প্লাছ একেদৰে ইয়াতো আমি কৰিব লাগে 3 পূৰণ 4 পূৰণ x। এইটোকে বিধি প্ৰয়োগ কৰা বুলি কৈছে। আমি ইয়াক এই ধৰণে বিধি প্ৰয়োগ কৰি আমি কৰিব পাৰোঁ, নতুবা আমি ইয়াক বিশ্লেষণ কৰি কৰিব পাৰোঁ, অৰ্থাৎ সজাই তুলি কৰিব পাৰোঁ। আমি ইয়াক সজাই তুলি কৰিছোঁ, এতিয়া সজাইছোঁ, অৰ্থাৎ সাংখ্যিক মানবিলাক আমি একেলগ কৰিছোঁ আৰু চলকৰ মানবিলাক একেলগ কৰিছোঁ। হ'ল, এতিয়া আমি এই দুটা মানক একেলগে পূৰণ কৰিম। 9 × 3 = 27 পূৰণ x পূৰণ x³ তাৰমানে x ইয়াত এটা আছে, ইয়াত তিনিটা আছে। সূচকীয় ধৰ্মমতে যদি ভূমিৰ মানবিলাক একে হয়, সূচকৰ মানবিলাক যদি বেলেগ বেলেগ হয়, তেন্তে সূচকবিলাক সদায় যোগ হয়। আমি ইতিমধ্যে পাই আহিছোঁ বা মই অনুকিয়াই আহিছোঁ, যোৱাকালি অনুকিয়াই আহিছোঁ যে a⁴ m × a⁴n = a⁴m + n। এইটোক যদি a বুলি ধৰোঁ, এইটোক যদি a বুলি ধৰোঁ, তেনেহ'লে a⁴m ইয়াত একো নাই মানে 1 আছে, গতিকে m × a⁴n = a⁴m + n। চ' x 1 + 3 প্লাছ 4 × 3 = 12 পূৰণ x। ইয়াত কেৱল x এটা আছে আৰু বেলেগ চলকৰ মান নাই, ইকুৱেল 27x⁴ প্লাছ 12 পূৰণ x বা 12x। এতিয়া আমি পদকেইটা যোগ কৰিব লাগে, কিন্তু এইটো পদত দেখিছোঁ x⁴ আৰু এইটো পদ দেখিছোঁ x⁴ অৰ্থাৎ ইহঁতৰ মাত্ৰাবিলাক একে নহয়। সেয়েহে দুয়োটা পদ বিসদৃশ পদ, অৰ্থাৎ সদৃশ পদ নহয়। সেয়েহে এইকেইটা যোগ নহয়, যোগ নোহোৱাৰ কাৰণে আমি এনেকৈ ৰাখিব লাগিব। ইয়াৰ উত্তৰ হ'ব 27x⁴ প্লাছ 12x। অ'কে, একেধৰণে নিজে কৰিব লাগিব। এতিয়া আমি দ্বিতীয় উদাহৰণটো লৈ যাওঁ। দ্বিপদ ৰাশিৰ পূৰণ। আমি দ্বিপদ ৰাশিয়ে কেনেকৈ পূৰণ কৰিম। এইটো এটা দ্বিপদ ৰাশি, এইটো এটা দ্বিপদ ৰাশি। এই দ্বিপদ ৰাশিটোক
ৰাশিটোৰ এই দ্বিপদ ৰাশিটোক আমি কেনেকৈ পূৰণ কৰিম বিতৰণ বিধি প্ৰয়োগ কৰি আমি ইয়াক কৰিব পাৰোঁ মানে 4p + 3 ইন ব্ৰেকেট পূৰণ 7p + 5 এই দুটা আমি ৰাখি লৈছোঁ দ্বিপদ ৰাশি মানে ইকুৱেল 4p এতিয়া আমি চাইছোঁ যে আমি দেখিছোঁ দুইটাও দ্বিপদ ৰাশি এইটো 4p + 3 ইনটু 7p + 5 আমি কি কৰিম আমি প্ৰথম দ্বিপদ ৰাশিটোত থকা পদ দুটাৰে আমি দ্বিতীয় ৰাশিটোক পূৰণ কৰিম অৰ্থাৎ বিতৰণ বিধি প্ৰয়োগ কৰি আমি পূৰণ কৰিম বিতৰণ বিধিলৈ পৰিৱৰ্তন কৰিম তাৰমানে হয়নে অৰ্থাৎ 4p + 3 আছে ইয়াত 4p আমি এই দ্বিতীয় ৰাশিটোক পূৰণ কৰিম আৰু +3 দ্বিতীয় ৰাশিটোক পূৰণ কৰিম হয়নে অৰ্থাৎ 4p পূৰণ দ্বিতীয় ৰাশিটো আছে 7p + 5 প্ৰথমতে 4p আমি দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ হয়নে তাৰপাছত ইয়াত প্লাছ চিন আছে না এই প্লাছ চিনটো ইয়াত আনি দিলোঁ হয়নে প্লাছ থাকিলে প্লাছ হ'ব মাইনাছ থাকিলে মানে মাইনাছ হ'ব হ'ল প্ৰথম ৰাশিটোৰ দ্বিতীয় পদটো আছে 3 আমি আকৌ দ্বিতীয় ৰাশিটোক পূৰণ কৰিম 3 পূৰণ 7p + 5 হ'ল ইকুৱেল এতিয়া আমি বিতৰণ বিধি প্ৰয়োগ কৰি এইখিনি পূৰণ কৰি দিম এইটো a বুলি ধৰম এইটো b এইটো c a ইনটু ইন ব্ৰেকেট b + c ইকুৱেল a ইনটু b আমি সূত্ৰটো পাইছিলোঁ কি a ইনটু b + c হ'লে কি হয় a পূৰণ b + a পূৰণ c এই সূত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে হয়নে a পূৰণ ইন ব্ৰেকেট b + c হ'লে a পূৰণ b + a পূৰণ c হয় হয়নে গতিকে সেই বিতৰণ বিধিৰ সূত্ৰটো অনুসৰি আমি ইয়াক পূৰণ কৰি যাম হয়নে 4p পূৰণ 7p প্লাছ এইটো প্লাছ চিন আছে হয়নে 4p পূৰণ 5 প্লাছ 3 পূৰণ 7p প্লাছ 3 পূৰণ 5 ইকুৱেল এতিয়া আমি গোটেই সঠিক পদবিলাক গোটেইখিনি পূৰণ কৰি যাম এই দুটা পূৰণ হৈ আছে এইকেইটা পূৰণ হৈ আছে আমি পূৰণ ফলটো উলিয়াই দিওঁ 4p পূৰণ 7p ইয়াত সাংখ্যিক মানবিলাক একেলগে পূৰণ হ'ব আৰু চলক মানবিলাক একেলগে পূৰণ হ'ব ইয়াত সাংখ্যিক মান আছে 4 ইয়াত আছে 7 4 গুণ 28 হ'ল আগৰ দৰে একে নিয়ম ইয়াত p আছে এটা ইয়াত p আছে এটা p যোগ হ'লে কিমান হ'ব যিহেতু চলকবিলাকৰ সূচকবিলাক যোগ হয় সদায় সূচকীয় ধৰ্মমতে p to the power 1 into p to the power 1 equal to p to the power 1 plus 1 equal to p square হ'ল প্লাছ 4 পূৰণ 5 অৰ্থাৎ ইয়াত সাংখ্যিক মান আছে 4 ইয়াত আছে 5 4 গুণ 20 p হ'ল প্লাছ ইয়াত আছে সাংখ্যিক মান 3 আৰু 7 3 গুণ 21 p প্লাছ ইয়াত কেৱল সাংখ্যিক মান দুটা আছে অৰ্থাৎ ধ্ৰুৱক আছে দুটা ধ্ৰুৱক মান আছে 3 আৰু 5 পূৰণ হৈ আছে গতিকে 5 3 গুণ 15 হ'ল ইকুৱেল এতিয়া আমি সদিক পদবিলাক যোগ কৰিম সদিক পদ কোনবিলাক যিবিলাক পদৰ চলকৰ মান একে হয় অৰ্থাৎ চলক একে হয় আৰু ইহঁতৰ মাত্ৰা একে হ'ব লাগিব অৰ্থাৎ সূচকবিলাক একে হ'ব লাগিব তেন্তে সেই পদবিলাকক সদিক পদ বুলি কোৱা হয় মানে ইয়াত দেখিছোঁ আমি স্কোৱাৰ আছে ইয়াত স্কোৱাৰ থকা পদ নাই ইয়াত p ইয়াত মাত্ৰা আছে কেৱল 1 ইয়াতো 1 আছে গতিকে এই দুটা সদিক পদ ধ্ৰুৱক পদ এটা আছে আৰু ধ্ৰুৱক পদ নাই গতিকে এই দুটাহে অকল যোগ হ'ব এইটো কালগতো যোগ নহয় এইটো কালগতো যোগ নহয় ওকে তেনেহ'লে 28p স্কোৱাৰ আমি পাতি থলোঁ প্লাছ এইটো আৰু এইটো যোগ হ'ল মানে 20p প্লাছ 21p অৰ্থাৎ 20p মানে 20টা p আছে 21p মানে 21টা p আছে 20টা আৰু 21টা p যোগ কৰিলে হ'ব 41p প্লাছ 15 আৰু আমি ইহঁতক যোগ কৰিব নোৱাৰোঁ হয়নে গতিকে এইটোৱে হ'ল উত্তৰ বুজি পালানে ধন্যবাদ এটা তোমালোকে নিজে কৰিব যত্ন কৰা অনুশীলনী আৰু
অনুশীলনী 9.1 অংকবিলাক 1 নম্বৰ 2 নম্বৰ 1 নম্বৰটো হে 2 নম্বৰটো এইখিনি গোটেইখিনি পাৰিবা তোমালোকে একে ধৰণৰ হ'ব নিজে কৰা আৰু হোৱাটছএপত তোমালোকে পঠিয়াবলৈ যত্ন কৰা ওকে